আজিকালি কইনা চাবলৈ গ'লে তুমি কি ভাল পোৱা, তোমাৰ কি ভাল লাগে এইটো সুধিব নালাগে। ল'ৰাটোৱে মানে ছোৱালীজনীক সুধিব লাগে যে তোমাৰ কোনোবা ভাল পোৱা আছে নেকি, আৰু যদি তোমাৰ কোনোবা ভাল পোৱা আছে তেতিয়াহ'লে মই মাহঁতক ক'ম যে মোৰ ছোৱালীজনী ভাল লগা নাই, তুমি মোক ক'ব পাৰা। এচাম তহঁতৰ নিচিনা এই মাইকী আৰু এই কাৰণে গোটেইবিলাকে মানে বদনামৰ ভাগি হ'ব লগা হৈছে। আজিকালি কোনো মাকক কোনো সন্তানে বিশ্বাস নকৰিব, কাৰণ কিয় কিছুমান মাক এনেকুৱা ওলাইছে, মাকে মানে নিজৰ সন্তানক মানে পুখুৰীত দলিয়াই মাৰি পেলাব পাৰে, বাকচত ভৰাই থ'ব পাৰে মাৰি পেলাই, এনেকুৱা মাক আছে। গতিকে তেনেকুৱা মাকবিলাকৰ কাৰণে সন্তানে বিশ্বাস কৰিবলৈ মানে এৰি দিব, কাৰণ ভাবিব মোকো কিজানি মাৰি পেলাই নেকি। মানে এইবিলাক যেতিয়া দেখিব তেতিয়া মাকে মানে নিজৰ সন্তানক এনেকৈ মাৰি পেলায়। ছোৱালী তহঁতৰ যদি বিয়া হ'ব মন নাই, তহঁত বিয়া নহবি, তই ভাল পোৱাজনৰ লগত পলাই যা, যেনেকৈ যা, তই মাহঁতক মান্তি কৰাই যা, যেনেকৈ যা মাথো আনৰ ল'ৰাৰ তহঁতে জীৱন নাখাবি। আৰু যদি কিবা ভুল কৈছোঁ মোক সকলোৱে ক্ষমা কৰিব, কিন্তু মই নোকোৱাকৈ থাকিব নোৱাৰিলোঁ। আজিকালি যিবিলাক দেখিছোঁ শুনিছোঁ মানে একদম ভয় লগা হৈ গৈছে। আৰু গিৰিয়েককো বিশ্বাস কৰিব নোৱাৰিব কোনো ঘৈণীয়েকে, আৰু ঘৈণীয়েককো বিশ্বাস কৰিব নোৱাৰিব গিৰিয়েকে, কিছুমান যিবিলাক এইবিলাক চলি আছে, এইবিলাক চলাৰ ক্ষেত্ৰত।